प्याज और रोहनों बिलक सुलाइस ये मुंह से सुपारी निकाल के बात कर रहे बाबा। काशी से चपत पच 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 देखी तुम्हें এতে আমরা পেঁয়াজ লাই আছে আমার চিকেনটো বনি গ'ল আৰু ভাতৰ লগত এইটো মিক্স হৈ যোৱাৰ পিছত 10 মিনিটমান ৰাখি দিম। ৰাখি দিয়াৰ পিছত আপোনালোকে মোৰ দাদাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব Hey guys, welcome back to my channel Classic Assam. So guys, আপোনালোকে ওই পে লাইট দিয়ে লাইট আছে এতিয়া লাইট আহিছে। So guys, আপোনালোকে দেখি আছে আমি গৈ আছো বাইকেৰে আৰু আজি আমি ভাবিছো পিকনিক কাম। So আমাৰ লগত আৰু সাজিদ খালিদ আছে আৰু বহুতো 6-7জন মান আছে। আমি একেলগে পিকনিক কাম আৰু জানো কিবা ক'বা নেকি? ব্লগটো বহুত ইন্টাৰেষ্টিং হ'ব। ইন্টারেস্টিং হব মানে কিবা ক'ব আপোনালোকে আমি আজি এটা পিকনিক নহয় এটা ৰাতি মানে ভোজ খাবলৈ ওলাইছোঁ আৰু কথাটো হ'ল মানে আমি এতিয়া বজাৰলৈ গৈ আছোঁ কিবা কিবি ল'ম মুৰ্গী এটা ল'ম লোকেল দেখোঁ আগত কি হয় অলপ চাওমিন টাইপৰ কিবা এটা বনাই লওঁ। সো আপোনালোকে চাই থাকিব বহুত ইণ্টাৰেষ্টিং হ'ব ব্লগটো। সো চাই থাকক আৰু আমি ৰাতি গৈ আছোঁ আপোনালোকে ইগন'ৰ কৰিব আমি মানে বাইকত এতিয়া এডজাষ্ট কৰিব লাগে আৰু কি বনাম সকলো চাব আপোনালোকে প্লিজ লাইক কৰি লগতে থাকিব চাই থাকক আমি খাই থাকিব আপোনালোকে চাই থাকিব। আমি এতিয়া দোকান পাই গ'লোঁ আৰু দোকানত গৈ ফাৰ্ষ্টত বস্তুখিনি লৈ তাৰপিছত একেবাৰে জেগাত গৈ য'ত পিকনিক খাম তাত গৈ আপোনালোকক একেবাৰে ভিডিঅ'খিনি দেখাম। আপোনালোকে চাই থাকিব। লেটছ গ' আপোনালোকে দেখি আছে আমাৰ কাম ষ্টাৰ্ট হৈ গ'ল আৰু ইয়াত ইন্দ্ৰমলে আমাৰ বনাই আছে, ইয়াত জাকাৰিয়া আছে আৰু ইয়াত বস্তু আনিছোঁ আমি চাওক আৰু আমি আজি বিৰিয়ানী খাম ভাবিছোঁ। এইটো চাওক চিকেন আনিছোঁ আৰু ইয়াতো বহি আছে সাজিদ ভাই পিঁয়াজ মই চাউণ্ডটো কমাই দিওঁ। এতিয়া কাৰেণ্টটো নাই সেইকাৰণে মানে আন্ধাৰত বনাই আছোঁ আৰু বৰ্তমান বনাই আছোঁ আমাৰ স্কুলত। আপোনালোকে দেখিব স্কুলৰ ভিতৰত বনাই আছোঁ ক্লাছৰুম এটাত আৰু এতিয়া দেখিব পাৰে আমি আপোনালোকে দেখি আছে মানে আমাৰ ওৱান টাইম সেইকাৰণে চোলা এটা বনাই লৈছোঁ বনাইছোঁ আৰু এইটো এতিয়া অলপ খান্দিব লাগিব। বৰ্তমান এইটো কম খান্দা হৈছে আৰু অলপ খান্দিব লাগিব তাৰপিছত বনাব লাগিব। এতিয়া ৰান্ধাৰ কামটো মোৰ ওপৰত দিছে মই আৰু ইয়াত মোৰ মামাই বনাই আছে। আমাক কিমান আগুৱাইছে আৰু মানে আগবাঢ়ি গ'লে হয় মানে জুয়ে অলপ প্ৰব্লেম কৰিছে। জুই নতুন টাই যে সেইকাৰণে চোলাটো নতুন যে হ'ব আৰু এই বহুত বেছি লাগিব 1 ঘণ্টামান হৈ যাব না। পেটত বহুত ভোক লাগিছে কি কৰিব লাগে অলপ সোনকালে বনাই দিয়া হা। এতিয়া আমি ৰচুনবিলাক বনাই আছোঁ নহৰু এই পিঁয়াজ আৰু ৰহুনবিলাক চলাইছোঁ। ये मुंह से सुपारी निकाल के बात कर रहे बाबा। এই চুলাই নহয় বনাই আছোঁ। ইমান ব্যস্ত নেকি তুমি? এতে আমরা পেঁয়াজ লাই আছে ইমান ধুনীয়া অসমীয়া জানে সাজিদ ভাই ইয়াত বহি আছে। আমাৰ সকলোৰে ডাঙৰ ভাই এইজন ইয়াত পানীটো আছে। আমালোকে এইবিলাক কাম নাপাৰে ইমান ধুনীয়া অসমীয়া জানে ল'ৰাটোৱে। এই মাংস জাষ্ট বহিছে ন জাষ্ট বহাইছোঁ আৰু চোলাটো বনাওঁতে অলপ কিবা কোৱা না। আৰু বহুত কষ্ট হৈ আছে কাৰণ ইয়াতে সকলো মানে আমি নতুন আৰু সকলো নতুন মানে চোলাটো নতুন খান্দিছোঁ। ভাবিছোঁ বিৰিয়ানী বনাওঁ চাওঁ কি হয়। বিৰিয়ানী বনাইনে আৰু কিবা বনাই গম নাপাওঁ আৰু আপোনালোকে চাই থাকিব আৰু আমাৰ লগত পাৰিলে খাই ল'ব। আপোনালোকে চাই ল'ব। বেয়া নাপাব দেই এনেই কৈছোঁ। গাইজ ফাইনেলি বনি গ'ল আমাৰ চাউল আৰু বিৰিয়ানী। এতিয়া চাউলটো বনি গ'ল আৰু বিৰিয়ানীটো বনি গ'ল মতলব আমাৰ চিকেনটো বনি গ'ল আৰু চিকেনটো মই অকলে বনোৱা নাই লগতে মোৰ আংকুল এজনে বনাইছে। মানে মোৰ অলপ প্ৰব্লেম হৈ গ'ল সেইকাৰণে তেওঁ মোৰ লগত অলপ সহায় কৰিছে আৰু এতিয়া তেওঁ চাউলটো আৰু আপোনাৰ চিকেনটো মিক্স কৰিব। চাওক চিকেনৰ লগত মছলা কেনেকৈ দিছে আৰু পূৰা ভালকৈ পুৰিছে ভাজিছে ভালকৈ ভাজি পিছত বনাইছে আৰু এতিয়া আমি এইটো দুইটা মিক্স কৰি ল'ম তাৰপিছত আমি ভগাই খাই ল'ম। সো চাই থাকিব
আৰু বৰ্তমান দায়িত্বত মোক আৰু মোৰ আংকুলক দিছে সেইকাৰণে। আৰু আপোনালোকক পিছত ক'ম যে কেনেকৈ বিৰিয়ানীটো বনাইছোঁ, কি লাগিছে। চ' আপোনালোকে জানে নিশ্চয় বিৰিয়ানী কেনেকৈ বনায়। চ' যদি নাজানে ইউটিউবত চাই ল'ব, আৰু যদি লাগে কমেণ্টত ক'ব, মই নেক্সট ভিডিঅ'ত জনাই দিম। চ' গাইজ এতিয়া আমাৰ বিৰিয়ানীটো প্ৰায় 85% কাম হ'ব ধৰিছে, আৰু ভাতৰ লগত আমাৰ চিকেনটো মিক্স কৰা হৈ গ'ল। এতিয়া অলপ মিঠা আগুনত সিজাব লাগিব, আৰু ভাতৰ লগত এইটো মিক্স হৈ যোৱাৰ পিছত পূৰা ভাল লাগি যাব, হায়দৰাবাদী বিৰিয়ানীৰ নিচিনা হৈ যাব। আৰু চাই থাকক, মিক্স কৰা হৈ গ'ল। এতিয়া আমি জুইত প্ৰায় 10 মিনিটমান ৰাখি দিম। ৰাখি দিয়াৰ পিছত সিজি যাব। টান এতিয়া হৈ গ'ল গাইজ ফাইনেলি বিৰিয়ানী। এতিয়া আংকুলে মিক্স কৰি আছে, চাওক পূৰা মিক্স কৰি লৈছে, কাৰণ মানুহ আছে 8জন। এতিয়া কাৰ ভাগত কেনেকৈ পৰে সেইকাৰণে মিক্স কৰাটো ভাল। আৰু এতিয়া আমি ভগাই খাই ল'ম। চ' চাই থাকক। थैंक यू, बहुत मजा बनाइছো। এতিয়া আমি খাই সকলো শেষ কৰি কমপ্লিট কৰি এতিয়া আমি ঘৰৰ পিনে ৰৱানা হৈছোঁ। আৰু এইটো এইমাত্ৰ আহি পাইছোঁ আমাৰ বজাৰ। এখন হৈছে বজাৰ, আৰু আমি প্ৰায় 1 কিলোমিটাৰমান খোজকাঢ়ি আহিছোঁ। আমাৰ ঘৰৰ পৰা স্কুল প্ৰায় 1 কিলোমিটাৰ। চ' বজাৰত আহি আমাৰ বজাৰৰ ওচৰত এটা ফ্ৰেণ্ড আছে, ইয়াক লগ পালোঁ। কিবা ক'ব আপোনালোকক? আপোনালোকে মোৰ দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। দাদা আৰু ব্লগটো শেষ হ'ব। চ' কেনেকৈ লাগিল ব্লগটো আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব। kasih share cepat. লগ পাম নেক্সট ব্লগত। টিল দেন টাটা, বাই বাই।